সেই বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা সুন্দৰ পৰিৱেশৰ সৈতে। পৰিৱেশটোত আপোনালোকে দেখিছে ইমান ধুনীয়া, বেলিটো নিশ্চয় দেখিছেই। এই অস্ত যোৱা বেলিটো দেখিলে নিশ্চয় সকলোৱে প্ৰেমত পৰিব মন যায় নহয় জানো। এয়া মই, ঝৰ্ণা, মাৰ্টিনা আমি ভাবিলোঁ অলপ ওলাই যাওঁ, খোজকাঢ়োঁ, কিমাননো কলেজ যাম, আহি ৰুমত থাকিম। সেইকাৰণে গোটেইকেইজনী অকণমান ওলাই গ'লোঁ, পৰিৱেশটো এনজয় কৰিলোঁ। তাতে গোটেইকেইজনী কথা চথা পাতি মনটো ভাল লাগিলে আৰু। ইফালে গাঁও এখন আছে, ভাবিলোঁ অকণমান সোমাই যাওঁচোন কেনেকুৱা, কিন্তু গাঁওখনৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া মানে নিজৰ গাঁৱত থকা গতে লাগিলে। যদিও মানে সোণাৰীত আছোঁ ন, সোণাৰীত যে মানে ইমান ধুনীয়া টাউন জেগাডোখৰত এনেকুৱা এখন গাঁও আছে মানে ভাবিব নোৱাৰি আৰু। ভাল লাগিলে গৈ পিনে। মাজতে গোটেইকেইজনীয়ে মিলি ভিডিঅ' এটা বনাই ল'লোঁ, ৰিলছ এটা। দেখিছে নাই, একদম বেলেগ ৰচকী এইকেইজনী, দেখিবলৈ শান্ত। এয়া ময়ো আৰু অলপ আৰু লগতে, মই পিছে শান্তই দেই। এয়া গোটেইকেইজনী আৰু মই কিবাকিবি কৈ আহিছোঁ। মই ক'লোঁ ওলা বোলো কেমেৰাত, দেখিছে নাই কেনেকুৱা প'জ দিছে বোলে, মোক উলিয়া মোক উলিয়া। এয়া আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।